Hey guys, welcome back to my YouTube channel Sourav Kovita. So guys, আজি আপোনাক নতুনকৈ স্বাগতম জনাইছো। তো guys, আজি ভিডিওটো হ'ব কোনো হেভিৰ ওপৰত নহয়। তো আজি ভিডিওটো হ'ব গৈছে ফিল্মৰ ওপৰত। তো পাঠান ভাৰ্চেছ ডক্টৰ বেজবৰুৱা। তো hey guys, পাঠাননো কি? পাঠান আৰু ডক্টৰ বেজবৰুৱা। এই দুখন ফিল্মৰ মাজত মানে পাঠানৰ মাজত মানে বহুত বিতৰ্ক হৈছে। এটা গান আছিল নহয়। গানটো বিষয়ে মানে বহুত এটা ফটো বহুত বিতৰ্ক হৈছে। আৰু বিতৰ্কৰ কাৰণ মানে বিতৰ্কটো বহুত আছিল, কিন্তু এতিয়া সেই বিতৰ্ক কক দিয়া। কিন্তু আমাৰ অসমত এই ফিল্মখনত কিন্তু সেই গানটো দিয়া নাই, কিন্তু বাহিৰৰ দেশততো আছে। কিন্তু সেই বিতৰ্কটো এতিয়া গ'ল ক'ত? তো মানে সেইটোৱে কথা, মানে আমাৰ অসমৰ মানুহবিলাকৰ কথা কি মানে কিবা এটা হৈছে। এতিয়া বাহিৰৰ বিবাহ কথা চলি আছে, সেই বাহিৰৰ বিবাহ মানে লাগিল আৰু একমাহ নহয়, ক'ৰবাত 10 দিনমান লাগিল, সেইটোৱে উঠি থাকিব। এই 10 দিনৰ পিছত মানে আৰু ক'ত কি হয় একো খবৰেই নাই। এই 10 দিনৰ পিছত কিমান মানুহ নিলে, কিন্তু ফাৰ্ষ্ট দিনা কিমান মানুহ নিছিল আৰু আজি 3 দিনমান আগত কিমান মানুহ নিছে। তো আজি যদি আগতে নিছে 1000, কিন্তু আজি নিছে 10টা বা 20টা। কিন্তু আমাৰ অসমখনত কেনেকুৱা হয় কিয়? পাঠানখন হৈছে মানে পাঠান আমাৰ অসমত কি এই পাঠানখন হৈছে পাঠানো মানে ফটোত যোনটো পোষ্টাৰ, সেই পোষ্টাৰত মানে 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 আৰু ফুলৰ মাৰা ওলমাই দিছে। মাৰা ওলমা নহয়, এই যোনটো আমাৰ ফিল্ম হেৰিত না চিনেমা ঘৰতো এই পোষ্টাৰখনত মাৰা ওলমাই দিছে। আমাৰ মানুহবিলাকৰ বুদ্ধি কেনেকুৱা? তো এই পাঠানখনটো কোনো নতুন হেৰি নহয় না। তাতকৈ আগত আহিছে উৱাখনৰ পৰাহে পাঠানখন আহিছে। তো পাঠানত মানে চবৰে মানে ব্যস্ত পাঠান চাম আৰু কি আইচি কেতিয়া কি মোবাইলত দিব, আমি চাম। সেইবোৰ চিনেমা ঘৰত চাবা যাম নেকি? আৰু ডক্টৰ বেজবৰুৱা, এই ডক্টৰ বেজবৰুৱা আমাৰ আগতে ডক্টৰ বেজবৰুৱা 2। তো আগতে ডক্টৰ বেজবৰুৱা ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত ডক্টৰ বেজবৰুৱা আছিল। তো ডক্টৰ বেজবৰুৱাখনৰ পৰা এইখন ডক্টৰ বেজবৰুৱা 2খন আহিছে। তো ডক্টৰ বেজবৰুৱা 2 তো একদম বহুত ভাল হৈছে। কিন্তু আমাৰ মানে মানুহবিলাকৰ কি আমাৰ অসমীয়া কালচাৰটো মানে কিবা হেৰি হৈ গৈছে। অসমীয়া চিনেমাখনতকৈ মানে আমাৰ হিন্দী চিনেমাখনত আগ্ৰহটো বেছি। সেয়ে আৰু মানে আমাৰ অসমৰ মানুহৰ মন বুদ্ধিবিলাক মানে আৰু কিবা ফৰেনৰ টাইপৰ হৈ গৈছে। আমাৰ অসমীয়া চিনেমা, তো অসমীয়া চিনেমা চাব লাগে, কিন্তু আমাৰ অসমীয়া চিনেমাখনতকৈ হিন্দী চিনেমাখনৰ প্ৰতি আগ্ৰহ কিয় বেছি? সেয়ে কিন্তু মই আজি ভিডিঅ'টো ইমান দীঘল নকৰোঁ। কিন্তু আমাৰ মানে কি অসমৰ মানুহবিলাকে এটা বস্তুত ধৰিলে মানে বৰ বেছি 10 দিন বা 20 দিন সেই বস্তুটো। তো সেইকাৰণে মানে যদি আৰু পূৰা মোটামুটি চলি নাযায় আৰু এই 10 দিন বা 20 দিন পিছত আৰু মানে সেইকেইদিন সেইটোৱে কথা চবতে য'ত বাটে ঘাটে চব সেইটোৱে কথা শুনি থাকিম। মানে আৰু 10 দিনৰ পিছত আৰু সেইটো গেল ক'ত? 10 দিনৰ পিছততো এইটো মানে তাৰ বন্ধ হৈ যায়। এইটো কথা মানে মুখে মুখে চলাচল বন্ধ। কিন্তু 10 দিনমান আগতে সেই হেৰিটো যায় গ'ল।